নমস্কাৰ সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। 12 জুন তাৰিখৰ ভিডিঅ'টো আমাৰ ভাইভা আছিলে সেইদিনাখন, যিহেতু সেইদিনাখনেই আমাৰ লাষ্ট কৈছিলোঁ যোৱাটো মিনি ব্লগত যে ভাইভাৰ ভিডিঅ' আহিব। আজি আমাৰ ভাইভা আছিলে, প্ৰজেক্ট পেপাৰো আজি জমা দিছে। এয়া সকলোৱে একবাৰ লিখি কৰি আছে আৰু যিহেতু আজিয়ে লাষ্ট আছিলে কাৰণে বেয়াও লাগিছে, এনেকৈ আৰু লগ নাপামেই। জিজ্ঞাসত এয়া পলি লিখি আছিলে দেই এইবাৰ। সেইকেইটা আৱৰি লৈছে মোক লিখিবলৈ, চাওকচোন। ইফালে নিহাৰিকা বা বিকাশ, অজয়, দীপাংকৰে লিখি আছিলে, ইফালে আকৌ কবিতা লিখি আছে ৰূপচানৰে। এটা ধুনীয়া দিন আৰু স্মৃতি। এবাৰ দীপাংকৰে লিখি আছে দেই। এতিয়া এইবিলাক দেখিবলৈ বেয়াও লাগিছে, ভালো লাগিছে। তাৰপিছত এয়া বিহাইণ্ড দ্য চিন দেই, আমাৰ এই মানে ৰীল বনোৱাৰ আগত। ৰীলটো অলৰেডি আপোনালোকে দেখা পাইছেই, বিহাইণ্ড দ্য চিন ৰ'ব আৰু আছে, চবকে দেখাই দিছে এবাৰ এবাৰ। ত' বাকীখিনি চাই থাকোঁ ৰ'ব দেই গাইজ। ইয়াত আপোনালোকে দেখাই দিছোঁ সকলোকে। তাৰপিছত এইটো মেইন, ইমান ক'বলৈ পাইছোঁ চবকে যে হ'ব লিপচিং কৰ, কিন্তু কোনো লিপচিং নকৰে গাইজ। লাষ্টত বহুত অপেক্ষা হয় এনেকৈ এদিন কলেজ হ'ব মই কৰিম বুলি। এতিয়া দিনেশ চবকে শিকাই আছিলে যে এনেকৈ ক'ম, কিন্তু কোনো নুশুনে। তাৰপিছত ফাইনেলি গাইজ ভিডিঅ'টো আমি বনালোঁ, মানে বহুত টাইমৰ পিছত আৰু ভিডিঅ'টো হ'ল ফাইনেলি। তাৰপিছত সিহঁতে আইচক্ৰীম খাইছে, ডিপাৰ্টমেণ্টলৈ বুলি গৈ আছোঁ। কবিতা প্ৰজেক্টখনৰ কিবা এটা প্ৰব্লেম হৈছিলে, তাকে ঠিক কৰিলোঁ। জমা দিবলৈ নিজে বহি আছোঁ ডিপাৰ্টমেণ্টত। তাৰপিছত আকৌ আমি বল কিবা খাওঁ বুলি ক'লে আকৌ চেণ্টেলৈ যাবলৈ ওলালোঁ। নিহাৰিকা বা ডেনিছত চব আছে এনেকৈ আৰু। তাৰপিছত আমি আকৌ ইয়াৰ ফ্ৰণ্টতে অলপমান ইফাল কৰিলোঁ, মানে ফটো উঠিলোঁ। ফটো উঠি আকৌ আমি যাবলৈ ওলালোঁ চেণ্টি বুলি। চেণ্টি আহি পালোঁ। এতিয়া আমি অৰ্ডাৰ দিলোঁ চাওমিন কিবা কিবি, কোনোবা ভেজ, চিকেন, এগ চাওমিন এনেকৈ। এতিয়া আমি সিহঁতে ৰোল খাইছে দেই, চিকেন ৰোল। তাৰপিছত এনেকৈ খালোঁ আৰু মিলি জুলি, চবকে দেখাই দিছোঁ এবাৰ এবাৰ। এই আকৌ চিকেন চাওমিনে খাই। তাৰপিছত মই ঘৰলৈ বুলি আহিলোঁ, ৰাস্তাতে ফুল এপাহ ছিঙি পেলাই ভিডিঅ' কৰি থলোঁ। সেয়াই আৰু স্মৃতিবোৰ এনেদৰে সাঁচি ৰাখিলোঁ। সকলো ভালে থাকক, সকলোৰে ভাল হওক। মিছ কৰিম সকলোকে। মঙলদৈ মহাবিদ্যালয় অসমীয়া বিভাগ সদায় যি আছিল আগলৈও যি হৈ থাকিব। আমি সদায় আছোঁ, বিভাগৰ সৈতে জড়িত হৈ থাকিম সদায়। আমাৰ মৰমৰ বিভাগটি, লগতে আমাৰ হিয়া পৰিহঁত, দেৱীছ, নিহাৰিকা বাহঁত, এই সিহঁতৰ মৰমবোৰ আজিলৈ